অভিনেত্ৰী আছিল আঙুৰলতা। বিধায়িকা হৈছিল আঙুৰলতা। সপোন দেখিছিল মন্ত্ৰী হ'ব এগৰাকী নায়িকা। অসমৰ ছবি জগতৰ নায়িকা আঙুৰলতাই ৰাজনীতিত ভৰি দিও খলকনি তুলিছিল। এফালে তেওঁৰ ৰূপ লাৱণ্য, আনফালে বহু জ্যেষ্ঠ নেতাৰ কৃপাধন্য হৈ এগৰাকী নায়িকাই সংবাদ মাধ্যমত সৰব চৰ্চা লাভ কৰিছিল। মুখ্যমন্ত্ৰীৰো ঘনিষ্ঠ বুলি চৰ্চা হৈছিল আঙুৰলতাৰ ক্ষেত্ৰত। সেয়েহে সকলোৱে ভাবিছিল মন্ত্ৰী হ'ব আঙুৰলতা, স্থান লাভ কৰিব সোণোৱাল মন্ত্ৰী সভাত। পিছে নাহিল ভাল খবৰ। হতাশ হৈ পৰিছে আঙুৰলতা। মুহূৰ্ততে তেজিক হিৰোইন হৈ পৰিছে তেওঁ। চিনেমাত তেওঁ নায়িকাই, ৰাজনীতিতহে বটদ্ৰৱা সমষ্টিৰ বিধায়িকাগৰাকী হ'ব নোৱাৰিলে নায়িকা। কোনো এক শক্তিশালী চক্ৰৰ বাবে চাৰখাৰ হৈ গ'ল আঙুৰলতাৰ সপোন। অথচ এইগৰাকী আঙুৰলতাই শুনকচোন কি কৈছিল দুদিনৰ আগত। নিশ্চয়কৈ লাগে, কাৰণ বহু কেইগৰাকী মন্ত্ৰীৰ ওচৰত বহুত কেইটা দপ্তৰ তেখেত লৈ আছে। বিভিন্ন সময়ত তেখেতৰ বিভিন্ন ব্যস্ততাৰ মাজত কেতিয়াবা কিছুমান কাম থাকি গৈছেগে। গতিকে নিশ্চয়কৈ বিচাৰো সেইটো বিষয়ত। গতিকে আমাৰ চৰকাৰে বা আমাৰ কেন্দ্ৰীয় চৰকাৰে নিশ্চয়কৈ ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। সকলোৱে বিচাৰো যে মহিলাও এই ক্ষেত্ৰত আগবাঢ়ক, মহিলাও থকাটো আসন এখন থকাটো আমি বিচাৰিছো। গতিকে এই বিষয়টো আমাৰ চৰকাৰে যি ধৰণে ব্যৱস্থা কৰিব, যি ধৰণে তেখেতসকলে ভাবে, সেইটো আমি সুন্দৰকৈ আমি আঁকোৱালি ল'ম। আঙুৰলতাই চিনেমাত কন্দা বহুত দেখিছে, কিন্তু এইবাৰ তেওঁ কান্দিছে বাস্তৱত। ৰাজনীতিয়ে কন্দুৱাইছে আঙুৰলতাক, যদিও তেওঁ কৈছিল সঁহাৰি এছ'চিয়েট যেনেকে টিকট দিওঁতে যেনেকে ইলেকশ্যন জিকি পেলাই গুচি আহিলো। গতিকে এনেকুৱা ধৰণৰ কিবা থাকিলে অবভিয়াছলি যি দায়িত্ব দিছে সেইটো ভালকে কৰিব লাগিব। মেইন কথাটো হৈছে যি দায়িত্ব দিছে সেইটো সুন্দৰকে শ্ৰদ্ধা সহকাৰে কাম কৰাৰ কাৰণে আমি সদায় আগ্ৰহী, আৰু সেইটোৱে আমাৰ কৰ্তব্য। গতিকে সেইটো হিচাপত মই সুন্দৰকৈ কাম কৰি যাম। প্ৰথমতে আগতেও কৈছো, এতিয়াও কৈছো, মন্ত্ৰিত্বক লৈ পেলাই মই কোনো কাৰণত কেতিয়াও ব্যস্ত হোৱা নাই আৰু আগলৈও নহওঁ। সম্পূৰ্ণ ইয়াৰ ব্যৱস্থাটো গ্ৰহণ কৰিব আমাৰ ওপৰৰ নেতৃত্বই কৰিব, আমাৰ চৰকাৰে গ্ৰহণ কৰিব। গতিকে তেখেতসকলে যি ধৰণে যেনেকে চিন্তা কৰে সেই ধৰণে আমি সকলোৱে আঁকোৱালি ল'ব লাগিব। সপোন পূৰণ নোহোৱাৰ বেদনাত নীৰৱে উচুপিছে আঙুৰলতা। কাকো নেদেখুৱাকৈ কান্দিছে তেওঁ। ভবা নাছিল কেতিয়াও মন্ত্ৰিত্ব নাপাব সোণোৱাল মন্ত্ৰীসভাত। ব্যুৰ ৰিপৰ্ট, আছাম টক্স।